হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল SBA ফেক্টৰী বন্ধুসকল আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ বন্ধুসকল প্ৰত্যেকটো ভিডিঅ'ৰ দৰে এই ভিডিঅ'টোতো অসমীয়া ছ'চিয়েল মিডিয়াৰ দুটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে দেখা পাব সো ভিডিঅ'টো বেছি দেৰি নকৰি বলক আমি আৰম্ভ বন্ধুসকল প্ৰথম আপডেটটো হৈছে যে বন্ধুসকল ইউটিউবত কেইদিনমান ধৰি এজনী ছোৱালী আৰু ৰোষ্টাৰৰ মাজত এখন কাজিয়া চলি আছিল বন্ধুসকল সেই কাজিয়াটোৰ অন্ত পৰিল বন্ধুসকল হয় পূৰ্বালী গগৈ যিজনে নিজকে JSB সিস্টাৰ বুলি পৰিচয় দিয়ে আৰু সকলোতকৈ বেছি ৰোষ্ট কৰা ইউটিউবাৰজন হৈছিল বিকাশ আমিন তেওঁলোকৰ দুজনৰ মাজত বাকযুদ্ধ বুলি ক'ব পাৰি চলি আছিল কেইদিনমান ধৰি ইউটিউবত সো বন্ধুসকল তেওঁলোকৰ এই যুদ্ধটোৰ অন্ত পৰিল দি এণ্ড হল বন্ধুসকল পূৰ্বালীয়ে এটা ভিডিঅ' বনাইছে আৰু বিকাশ আমিনক তেওঁ ক্ষমা খুজিলে আৰু তেওঁ লাভ ইউ বুলি ক'লে ইয়াৰ পৰা বিকাশ আমিনক এটা ভিডিঅ' বনাইছে আৰু তেওঁলোকৰ যেটো যুদ্ধ আছিল হেটো অন্ত পৰিল বুলি ক'ব পাৰি সো বিকাশ আমিনৰ ভিডিঅ'ৰ এটা ক্লিপ আছে সেই দুজনৰ সো আপোনালোকে প্ৰথমত ক্লিপটো চাই লওক love you বিকাশ দা ও তেরি love you বিকাশ দা মকে না পালে মরু মরু যেন লাগে তুমি কোন বুঝাবে তেরি আমি কি ভাবি বন্ধুসকল সেকেন্ড আপডেটটো হৈছে যে ইনষ্টাগ্ৰামত ৰিল বনাই ইনচ এডিট তেওঁৰ ভিডিঅ' আপোনালোকে সকলোৱে দেখিছে আৰু ইনষ্টাগ্ৰামত দেখিছেই চাগে সব বন্ধুসকল তেওঁৰ ওপৰত বহুত ৰোষ্টাৰে ডাঙৰ সৰু বহুত ৰোষ্টাৰে ৰোষ্ট কৰি আছে আপোনালোকে স্ক্ৰীনত দেখিব পাৰে সব বন্ধুসকল তেওঁৰ ৰোষ্টাৰসকলৰ বিৰুদ্ধে এটা ভিডিঅ' বনাই ৰিপ্লাই দিছে তেওঁৰ নিজৰ ইনষ্টাগ্ৰামতে আপোনালোকে প্ৰথমত তেওঁৰ ক্লিপটো চাই লওক কি ৰিপ্লাই দিছে মোৰ নামত মিমছ বনাই আছা একো নাই মই শুনিছো সেইদিনা বলে তোমাৰ ব্ৰেকআপ হতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা কিবা হলে ট্ৰল দিয়া ফেশন ৰাজনীতি নহলেও দিব বহুত ভাষণ আলে বালে পোষ্ট হয় বন্ধুসকল আপোনালোকে ভিডিঅ'টোৰ পৰা গম পাব পাৰে তেওঁলোকে যিসকলে ৰোষ্ট কৰি আছে সেইসকল ৰোষ্টাৰক তেওঁ ৰিপ্লাই দিছে এই ভিডিঅ' বনাই সো বন্ধুসকল আজি সৰু দুটা আপডেট আছিলে অসমীয়া ছ'চিয়েল মিডিয়াৰ সো বন্ধুসকল আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোক পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ যিকোনো ভিডিঅ'ৰ আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু লাইক কৰি দিব সো আজিলৈ ইমানেই ৰাখিছোঁ বন্ধুসকল